हेलो एवरीवन मैं मामनी আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগত। সো আজিৰ ভিডিঅ'টো অন ৰিকুৱেষ্ট ভিডিঅ'। বহুতে মোক সুধিছে ব্লাউজৰ পৰা আমি কেনেকৈ মেজাৰমেণ্ট লৈ ব্লাউজ কাটিং কৰিম। বডি মেজাৰমেণ্ট কেনেকৈ লোৱা হয় তাৰে ভিডিঅ' এটা মই আগতে আপলোড কৰিছোঁ। যিসকল ভিউৱাৰ্ছে চোৱা নাই ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব। সো আজি আমি আৰম্ভ কৰিম ব্লাউজৰ পৰা আমি কেনেকৈ মেজাৰমেণ্ট লওঁ। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাই আছোঁ ব্লাউজৰ পৰা আমি কেনেকৈ মেজাৰমেণ্ট লওঁ। এইটো এটা অন ৰিকুৱেষ্ট ভিডিঅ'। বহুতে সুধিছে যে আমি ব্লাউজৰ পৰা কেনেকৈ মেজাৰমেণ্ট লৈ ব্লাউজ কাটিং কৰিম। বডি মেজাৰমেণ্ট কেনেকৈ লোৱা হয় তাৰে এটা ভিডিঅ' মোৰ আগতে বনোৱা আছে। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু তাতে কোনটো পাৰ্টক কি বুলি কোৱা হয় তাতে দেখুওৱা হৈছে, আপোনালোকে চাই ল'ব যে আৰ্ম হোল, চেষ্ট, শোল্ডাৰ আমি কোনখিনিত মেজাৰমেণ্ট কৰোঁ। চ' ব্লাউজত আমি কেনেকৈ মেজাৰমেণ্ট কৰিম সেয়া চাব। সো ব্লাউজটো আপোনালোকে হুকবোৰ ভালকৈ লগাই ল'ব ফাৰ্ষ্টত, আৰু ভালকৈ আপোনালোকে এনেকৈ ফিটকৈ পাৰি ল'ব, ঠিক আছে। তো ফাৰ্ষ্টত আমি জুখিম ব্লাউজটোৰ আমাৰ দীঘল কিমান। ব্লাউজটোৰ দীঘল জুখিব এই শোল্ডাৰ লাইনত, য'ত নেক ষ্টাৰ্ট হৈছে ইয়াৰ পৰা আমি জুখিম। এয়া চাওক আমাৰ দীঘল কিমান আছে। ইয়াত দেখা পাইছে আমাৰ ব্লাউজৰ দীঘল আছে 13। এইটো আমাৰ একুৰেট মেজাৰমেণ্ট যিটো ওলাই আছোঁ। যেতিয়া আমি কাপোৰত চিলাম আমি এক্সট্ৰা মাৰ্জিন ল'ব লাগিব। আমাক কিমান ল'ব লাগে সেয়াও মোৰ এটা ভিডিঅ' কাটিঙৰ ভিডিঅ'ত আছে, কোনটো মেজাৰমেণ্টৰ লগত কিমান এক্সট্ৰা মাৰ্জিন চিলাবলৈ ল'ব লাগে। ডেছক্ৰিপশ্যন বক্সত মই দি দিম, আপোনালোকে চাই ল'ব। এইটো ফাৰ্ষ্টত মই দীঘল উলিয়াই ল'লোঁ। এতিয়া আহিব আমাৰ চেষ্ট আমি ল'ম। এয়া হৈছে আমাৰ হাতৰ ঘেৰ আৰ্ম হোল পইণ্টটো য'ত শেষ হৈছে আমি ইয়াৰ পৰা টিল ইয়াৰলৈকে এনেকৈ পঠালিকে এনেকৈ জুখিম। এয়া চাওক, এয়া দেখা পাইছে আমাৰ চেষ্ট ওলাইছে 17, ঠিক আছে। তো 17 হৈ গ'লে আমাৰ হ'ব 34। যিহেতু মই হাফ মেজাৰমেণ্ট লৈছোঁ অকল ফ্ৰণ্ট ছাইড, আৰু যেতিয়া আমি বডি মেজাৰমেণ্ট কৰোঁ আমি গোটেই বডিটো এৰাউণ্ড জুখোঁ। টোটেল ফ্ৰণ্ট বেক টোটেল আমি জুখি এটা মেজাৰমেণ্ট আমাৰ ওলাই 34, 32, 40 হোৱাটএভাৰ। চ' আমি ব্লাউজত যেতিয়া জুখিম আমি পূৰা ঘূৰণীয়াকৈ বা পূৰা বডিটো আমি লোৱা নাই, আমি ফ্ৰণ্টত লৈ আছোঁ। যদি আমাৰ 17 হয় ফ্ৰণ্টত, বেকতো 17 হ'ব। টোটেল 17 × 2, তেতিয়াহ'লে আমাৰ হৈ যাব 34। এতিয়া আমি জুখিম ৱেষ্ট, কঁকাল। ব্লাউজটো আপোনালোকে হুকটো লগাই ফিট ৰাখিলে হ'ল, বেছি টানিব নালাগে। এতিয়া আমি এই তলৰ ইয়াতে ল'ম, ইয়াৰ পৰা ইয়ালৈকে ল'ব কিমান আছে। এয়া চাওক, এইখিনিলৈকে আমাৰ আছে 13। চ' চেষ্টৰ দৰেই আমি এইটো ডবল কৰিম। 13 × 13 কিমান হৈ যাব 26। এয়া চাওক 13ত যদি মই 13 লগে এনেকৈ ভাগ কৰি দিওঁ তেতিয়া আমাৰ কিমান ওলাইছে, ইয়ালৈকে চাওক দেখিছেনে 26। চ' আমাৰ কঁকাল হৈছে 26। মই আকৌ কৈ আছোঁ এইবোৰ আমাৰ একুৰেট মেজাৰমেণ্ট। কাপোৰত যেতিয়া আপোনালোকে কাটিব আপোনালোকে 1.5 ইঞ্চি 2 ইঞ্চি এক্সট্ৰা মেজাৰমেণ্ট লৈ ল'ব। আমাক এইফালে এক্সট্ৰা মেজাৰমেণ্ট ৰাখিব লাগিব। এয়া চাওক ব্লাউজৰ ভিতৰত আমাৰ চিলাই মাৰ্জিন এক্সট্ৰা ৰখা হয়। তো ইয়াৰ কাৰণে আপোনালোকে যিমান ওলাব তাৰ লগত আপোনালোকে 2 ইঞ্চি মিনিমাম আপোনালোকে এক্সট্ৰা মেজাৰমেণ্ট লৈ ল'ব। এতিয়া চাওক আমি দীঘল লৈ ল'লোঁ, বুকু লৈ ল'লোঁ, চেষ্ট ল'লোঁ, ৱেষ্ট লৈ ল'লোঁ। এতিয়া আহিব আমাৰ আৰ্ম হোল কোনটো পাৰ্ট পোৱা হয়। এয়া চাওক হাতৰ ঘেৰ, আৰ্ম হোল মানে আমাৰ এই ঘেৰটো। চ' আমি এনেকৈ জুখি পাৰফেক্ট আমি একুৰেট মেজাৰমেণ্ট কোনখিনিত কাটিছোঁ উলিয়াবলৈ আমাৰ অসুবিধা হয়, কাৰণ আমাৰ চিলাই মাৰ্জিনো থাকে। আমি কিমান চিলাইছে ইয়াতে আমি ধৰিব নোৱাৰোঁ। চ' আৰ্ম হোল হ'লে আমি হাতৰ ঘেৰটো, বডি মেজাৰমেণ্ট কেনেকৈ লোৱা হয় মই তাতে দেখাইছিলোঁ আৰ্ম হোল কেনেকৈ লোৱা হয়। চ' ইয়াতে মই হাফ চাৰ্কল, যিটো চাৰ্কল আছে মই পূৰা ৰাউণ্ডটো জোখা নাই, ইয়াৰে আধাটো জুখিছোঁ। আৰ্ম হোল ইয়াতে জুখিব। এয়া চাওক 8, মানে আমাৰ ডবল হৈ গ'লে হৈ যাব 8 × 2, 8 হৈ গ'লে আমাৰ কিমান হৈ যাব 16। এয়া চাওক 16 হৈছে। চ' ইয়াৰ ফৰ্মুলাটো মই স্ক্ৰীণত দি গৈছোঁ, আপোনালোকে চাব। আৰ্ম হোলটোত আমি কিমান কাটিম কাপোৰত, এইটো আমাৰ আৰ্ম হোল হৈ গ'ল। এতিয়া আহিলে হাতৰ দীঘলটো মই জুখিম, য'ৰ পৰা আমি হাতখন লগাইছোঁ আমি ইয়াৰ পৰা জুখিম। এয়া চাওক যিমান আছে আমি সিমানেই ল'ম। 11 দেখিছেনে।
11 ওলাইছে আমাৰ ইয়াৰ জোখ মই আকৌ এবাৰ দেখাইছো 11 হৈ গ'ল আমাৰ জোখ আৰু আমাৰ হাতৰ মুহৰিটো হৈ গ'ল যেটো আমি কাফ বুলি কওঁ ইয়াতে হৈ যাব 5 তো 5 আমাৰ টোটাল হৈ যাব কিমান 10 ঠিক আছে তো আমাৰ হাতৰ ঘেৰটো হৈ গ'ল 10 এতিয়া আমি ডিঙিৰ ডটো জুখিম ফ্ৰন্ট নেকৰ ডটো আপোনালোকে এনেকৈ নুজুখিব ডটো নুজুখিব এনেকৈ আপোনালোকে এই শোল্ডাৰ লাইনৰ পৰা এনেকৈ জুখিব য'ত আমাৰ হুক পোৰ্শন জয়েন হুক লগোৱা হৈছে তাৰ লকে আপোনালোকে জুখিব এনেকৈ সো আমাৰ ডটো আছে 7 এটো হৈছে আমাৰ ফ্ৰন্ট নেকৰ ডিপ ঠিক তেনেকৈ আমি বেক নেকত এতিয়া আমি বেক নেকৰ ডিপটো জুখিম আমাৰ মিডল পোৰ্শন ইয়াত হ'ব সো আমাৰ নেকটো আৰম্ভ হৈছে ইয়াৰ পৰা সো ইয়াৰ পৰা আপোনালোকে জুখিব ইয়াৰ পৰা জুখিব এনেকৈ বেক নেকটো আমাৰ কিমান ডিপ হৈছে সো ইয়ালৈকে জুখিব সো আমাৰ বেক নেকটো হৈছে 9 ইঞ্চ আমাৰ বেক নেক দীঘল হৈছে 9 ইঞ্চ এতিয়া আমি জুখিম শোল্ডাৰ মানে বাহুটো আমাৰ কিমান হ'ব এতিয়া আপোনালোকে ইয়াতে কেনেকৈ জুখিব বাহুটোৰ যেটো নেক কাটিংৰ এটা ফৰ্মুলা আছে আমি নেক কিমান কাটো আপোনালোকৰ ফৰ্মুলাটো মই স্ক্ৰিনত দিছো চাব চেষ্ট ডিভাইডেড বাই 15 চেষ্ট আমাৰ যদি ইয়াত 34 হৈছে 34ক যদি আমি 15 ৰে যিমান ডিভাইড কৰিলে যিমান ওলাব আমি হিমানে নেক পোৰ্শনটো কাটিম আৰু ইয়াতে আপোনালোকে খালি জুখিব আমাৰ এই স্লিপটো কিমান লোৱা হৈছে এয়া হৈছে আমাৰ স্লিপ আমাৰ ইয়াতে ফিনিশিং স্লিপ আছে যেটো সিলাই মাৰ্জিন এৰি আমাৰ টোটাল হৈছে আমাৰ 2 ইঞ্চি নেকৰ যিমান মেজাৰমেন্ট হ'ব হেতু লগত আমি ইয়াৰ স্লিপ 2 ইঞ্চিটো প্লাস কৰিম আৰু প্লাস হাফ ইঞ্চ আমি সিলাই কাৰণে লম তো আমি শোল্ডাৰটো আমি হিমানতে কাট কৰিম আমাৰ মেজাৰমেন্ট লোৱা কমপ্লিট হৈ গ'ল আশা কৰো ভিডিওটো চাই আপোনালোকে ধৰিব পাৰিছে আৰু যদি কিবা কনফিউজন থাকে তেনেহলে আপোনালোকে মোক কমেন্ট বক্সত জনাব নাপাহৰিব চেষ্টা কৰিম মই আপোনালোকৰ কনফিউজন দূৰ কৰিবলৈ তেনেহলে নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন বাই বাই